সভার আবধরা নিখিল বড় ছাত্র সংস্থার সম্পাদক সম্মানীয় ইসলামীদেব লগতে আজিৰ এই বিশাল সভাত উপবিষ্ট নিখিল বড় ছাত্র সংস্থার কেন্দ্রীয় সভাপতি সমন্বিত বিভিন্ন বিষয়ববীয়াসকল, আজিৰ এই সভাত উপবিষ্ট MDP প্ৰগ্ৰেছিভৰ সভাপতি সমন্বিত সমূহ বিষয়ববীয়াসকল, পিপুল জইণ্ট একশ্যন কমিটিৰ চিফ কনভেনৰ সমন্বিত বিভিন্ন বিষয়ববীয়াসকল আৰু আমাৰ আটাইৰে মৰমৰ ৰাজনৈতিক দল UPPL ৰাজনৈতিক দলৰ সভাপতি সমন্বিত বিভিন্ন বিষয়ববীয়াসকল আৰু নিখিল বড়ো ছাত্ৰ সংস্থাৰ পৰা নেতৃত্ব লোৱা সুদূৰ বাস্কাৰ পৰা শোণিতপুৰ জিলালৈকে বিভিন্ন অঞ্চলৰ পৰা অতি কষ্টেৰে যি জনগণ ইয়াত গোট খুৱাইছে, আটাইলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিয়ে নহওক, আজি মই স্পষ্টভাৱে কেন্দ্ৰীয় মোদী চৰকাৰ লগতে অসমৰ জাতীয়তাবাদ শিবিৰৰ পৰা যোৱা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সুকীয়াই দিব বিচাৰিছোঁ। আজি যিটো নেকি ৰাতিপুৱাৰ ভাগত বতৰৰ যিটো সদৃশ্য ৰূপ আছিলে, বৰ ভয়াৱহ ৰূপ আছিল। মই ভাবিছিলোঁ আজিৰ যিটো নেকি বিশাল গণসমাৱেশ হয়তো আমি ছাকচেছফুল কৰিব নোৱাৰিম, কিন্তু আজি দেখা গ'ল ভগৱানেও আমাৰ লগত আজি হেও মানিলে। এনেকুৱা এটা বতৰ আমাক দুৰ্গতি চাই এনেকুৱা বতৰ যুগুতাই দিলে ভগৱানে, যিটো বতৰ নেকি লেখত ল'বলগীয়া, না ৰদ না বৰষুণ না বতাহ। মই ভাবো হে মোদী চৰকাৰ, আপোনালোকে হে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আপুনি জাতীয়তাবাদ শিবিৰৰ পৰা যোৱা এজন সুদক্ষ নেতা, সুদীৰ্ঘ কাল 50 বছৰে নিখিল বড়ো ছাত্ৰ সংস্থাৰ লগত ওতঃপ্ৰোতভাৱে নিস্বাৰ্থৰ কাৰণে, অসমৰ স্বাৰ্থৰ কাৰণে আপুনি তেওঁলোকক লৈ ললিপপ দেখুৱালে। কিন্তু দুখ লগা কথা, আজি খিলঞ্জীয়া ভূমিপুত্ৰ বড়োসকলক লৈ, কাৰ্বি অঞ্চলৰ কাৰ্বিবিলাকক লৈ আজি আপুনি ৰাজনৈতিক প্ৰেক্ষাপট দখল কৰিলে সঁচা, কিন্তু ন্যূনতম মানৱতাই আপোনাৰ হৃদয়ত জাগি নুঠিলে। দুখ লগা বিষয়, আজি এই বড়োসকল আপোনাৰ লগত 50 বছৰে জিন্দাবাদ মুৰ্দাবাদ দি আহিলে, কিন্তু আপুনি কি কৰিলে? ৰাজপাট দখল কৰিলে, নিজৰ স্বাৰ্থ সিদ্ধি হ'ল। কিন্তু আজি এই বড়ো জনগোষ্ঠী অসমৰ বুকুত ধূলিসাৎ হ'বলৈ ওলাইছে। আপোনাৰ চৰকাৰে 6 নম্বৰ দফা ইমপ্লিমেণ্ট কৰাৰ কাৰণে এটা সিলেকশন বোর্ড বনাইছে, অর্থাৎ কমিটি বনাইছে। দুখ লগা কথা, ভূমিপুত্ৰ খিলঞ্জীয়াসকলক সেই যেটা নাকি আপনার কমিটিত এজনো সদস্য অন্তর্ভুক্ত করা নহল, সেই বিষয়টো আপনার হৃদয় আমল হোৱা নাই, আপনার চকুত পৰা নাই। বড়োসকলক যে আপনি প্ৰতাৰণা কৰিব তাৰ উদাহৰণ মই হয়তো ইয়াত দিবলগীয়া নাই। আজি বড়োসকলে পৃথক বড়ো ৰাজ্য বিচাৰিছে, কিয় নিবিচাৰিব ভাই? স্পষ্ট খোলা কথা। আজি মই এই মঞ্চত ডাঙৰ ডাঙৰ লেকচাৰ মাৰিছো, কিন্তু অসমৰ এচাম উগ্ৰ জাতীয়তাবাদী কি ক'ব জানে? এই সুচিন্তা চিটে লেকচাৰ মাৰিলে কি হ'ব? এতিয়া কি সারা বাংলাদেশি নেকি এনআরসির নাম আছে না নাই? এনেকুৱা ক'ব। কিন্তু বন্ধুসকল, আজি আপোনালোকক অনুৰোধ কৰিছো, পিছলাভত আমাৰ বড়ো সমাজতো সোমাইছে। সেই পিছলাভটোক আমি ভয় কৰিবলগীয়া নাই, কিন্তু আমি সতৰ্ক হ'বলৈ হ'ল। আজি সেই পিছলাভতে আমি কিছুদিনৰ পৰা দেখা পাই আহিছো, বড়ো সমাজক ভাঙি চুৰ মাৰ কৰি থান বান কৰি দিয়াৰ এটা পৰিকল্পনা চলাইছে, কিন্তু নোৱাৰিব। সত্যৰ বোলে সদায় জয়। গতিকে আমি সত্যত আছো, তাৰ উদাহৰণ আজিৰ এই বতৰে আমাক আঙুলিয়াই দিছে। ভগৱানে আমাক ওপৰত দৃষ্টি আকৰ্ষণ কৰিছে। গতিকে সাৱধান, আমি মাত্ৰ এই ওদালগুৰি প্লেগ্ৰাউণ্ডত আমি গণসমাৱেশ পাতিলে নহ'ব। জনগণ সজাগতাৰ স্বাৰ্থে বিভিন্ন পৰ্যায়ৰ আঞ্চলিক লেভেলত